আকৌ মাৰাই কথা শুনালে নেকি? নাই দেউতা, মায়ে মোক একো কোৱা নাই। তই মিছা মাতিলেও তোৰ চকু জুৰিয়ে কেতিয়াও মিছা মাতিব নোৱাৰে অ' আই। তই মোক ক্ষমা কৰি দে আই, মই তোৰ কাৰণে একো কৰিব পৰা নাই। তেনেকৈ কিয় কৈছা দেউতা? মই আৰ্জিব পৰা হ'লে তোক এনেদৰে মাৰাই কথা শুনাব নোৱাৰিলেহেঁতেন। মোৰ ইনকম নাই, সেইকাৰণে মোৰ কথাৰো কোনো মূল্য নাই। ছোৱালী হিচাপে মোৰ ঘৰত তই যিখিনি মৰম সুখ পাব লাগিছিলে সেইখিনি মই তোক দিব নোৱাৰিলেও মই বিচাৰোঁ তই যিখন ঘৰলৈ বিয়া হৈ যাৱ সেইখন ঘৰত তই বহুত সুখ বহুত মৰম পাৱ। সেইকাৰণেই কৈছোঁ, ভাল ল'ৰা এজন চাই সোনকালে এইখন ঘৰৰ পৰা আঁতৰি যা। তোমাক এৰি মই কলৈকো নাযাওঁ। হ'ব দে, বিয়াৰ যৌতুক হিচাপে তই মোকেই লগত লৈ যাবি, হ'ব? বৰষা যেতিয়া নামে